বন্ধু বান্ধৱীসকল, আজি মোৰ মা মানে মোৰ শাহু মাৰ কাৰণে এটা বিশেষ দিন বুলি এইকাৰণেই কৈছোঁ। মাৰ পিতৃ স্বৰ্গীয় চন্দ্ৰকান্ত গগৈদেৱৰ সোঁৱৰণত পুত্ৰ মানে মোৰ মামা শ্ৰী ডিম্বেশ্বৰ গগৈ আৰু তেখেতৰ পৰিয়ালবৰ্গই এটা অনুষ্ঠান পাতিছে। আৰু গাঁৱৰ গণ্যমান্য ব্যক্তিৰ লগতে শদিয়াৰ বিভিন্ন প্ৰান্তৰ বিশেষ ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছে। শদিয়া তেলিকলাবাসীৰ আৰু শ্ৰী ডিম্বেশ্বৰ গগৈৰ পূৰ্ণ সহযোগিতাত স্বচ্ছতাৰ আৰু সমাজৰ সজাগতাৰ বাবে ডাষ্টবিনৰ ব্যৱস্থা কৰিছে। আৰু এয়া জোনবা পালেহি, সেই গতিকে চাহটো দি দিলোঁ আৰু জোনবাকো নিমন্ত্ৰণ কৰিছে। আৰু ময়ো জোনবাৰ লগতে চাহ খাই ল'লোঁ। এইবোৰ চেয়া দিয়া ভাত বনালোঁ। ভাতৰ যাৰ যোগাৰ যিহেতু আমাৰ ঘৰতে কৰা হৈছে, সেইকাৰণে এইবোৰ চাওকচোন। নিৰামিষ, গাজৰ, আলু, কবি, মটৰ, মাটিমাহ জোল আৰু এইখিনি গাহৰি আৰু বিলাহী বনালোঁ। আৰু জোনবাই যিহেতু মাছ মাংস নাখায়, নিৰামিষ চব্জি খাব, সেইটো কাৰণে আলু ভাজি দিলোঁ কিবাকিবি আৰু নিৰামিষাকে খাব লগা হ'ব। আৰু এইফালে দেখিছে নহয় জলকীয়া কিবাকিবি, এনেকৈয়ে যা যোগাৰ চলিলে আৰু শেষো হ'ল। আহিলে ৰাইজসকল, অনুষ্ঠান শেষ হোৱাৰ পাছত সকলোৱে আহিলে। এইফালে দেখিছেনে, এনেকৈয়ে আৰু চবকে খাবলৈ দিলোঁ। আৰু এইফালে পেহা দেখিছেনে, কেনেকুৱা পাইছে নাজানো, আৰু চবে ভাল লাগিছে বুলিয়ে কৈছে, কিন্তু কেনেকুৱা পাইছে নাজানো, তেখেতলোকে জানে। আৰু হ'লেও মানে কৈছে আৰু ভাল হৈছে বুলি। মামাক বহুত মিছ কৰিছে তেখেতলোকে, যিহেতু নাই ওচৰত, সেইকাৰণে আছে মানে গুৱাহাটীত থকা মামা ডিম্বেশ্বৰ মামাই নাই, আৰু বেলেগখিনি মানে আছে। মামাহঁতৰ যিহেতু ককাই ভাই 4-5জন, নিচা এজন, মোৰ মামা 4জন, আৰু সকলোকেইজন ইয়াত উপস্থিত আছে, কিন্তু মামাই নাই। এইফালে গোটেই ঘৰৰ মানুহ চাওকচোন। আৰু ভিডিঅ'টো মাহীয়ে কৰি দিছিলে আৰু মোক চিঞৰি আছে, আৰু মই দৌৰ মাৰি আহিলোঁ আৰু মোবাইলটো লৈ ল'লোঁ হাঁহি হাঁহি। জোনবাহঁতে ভাত খাই আছে, নিৰামিষ খাইছে দেই। ছোৱালীজনী বাৰু নাই খোৱা, বেটীয়ে, আৰু এই জোনবাই কিন্তু নিৰামিষ খালে। কেনেকুৱা লাগিছে বুলি কৈছোঁ, ভালেই লাগিছে বুলি কৈছে। আৰু এতিয়া বিদায় দিব হ'ল, জোনবাহঁতক বিদায় দিলোঁ। আৰু মামাও যাতে আগলৈ ভাল ভাল কাম কৰি যাব পাৰে, মই তাকে কামনা কৰিছোঁ। মামা যাতে ভালে থাকক, সুস্থ থাকক, গাঁওখনৰ প্ৰতি যাতে এনেকুৱা কাম কৰি যায়, আৰু ভাল ভাল কাম, তাকে মই কামনা কৰিছোঁ। আৰু মামাই যাতে ভিডিঅ'টো চালে মোক কমেণ্ট এটা দিয়ে, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। মামা কমেণ্ট এটা কৰিব।